हेलो ভিউৱাৰ্ছ আশা কৰোঁ আপোনালোক ভালে আছে আমাৰ ষ্টুডেণ্টসকলৰ ডিমাণ্ডত আমি এটা বিশেষ ভিডিঅ' আজি লৈ আহিছোঁ সেইটো হৈছে শুড হ্যাভ কেনেদৰে ব্যৱহাৰ কৰা হয় আৰু ক'ত ব্যৱহাৰ কৰা হয় শুড হ্যাভ আচলতে আমি দুই ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ প্ৰথমতে আমি প্ৰথমটো শিকিম তাৰপিছত আমি আন এটা শিকিম এটা চেম্পল বাক্য মই লৈ লৈছোঁ প্ৰথমতে যেনে সাবজেক্টে কিবা এটা কাম কৰিব লাগিছিল সাবজেক্টে কিবা এটা কাম কৰিব লাগিছিল অৰ্থাৎ সাবজেক্টে কামটো নকৰিলে এটা উদাহৰণ প্ৰথমতে মই দিম যেনে ল'ৰাজনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিছিল ল'ৰাজনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিছিল আন এটা বাক্য লৈছোঁ শিক্ষকগৰাকীয়ে আমাক পাঠটো শিকাব লাগিছিল শিক্ষকগৰাকীয়ে আমাক পাঠটো শিকাব লাগিছিল অৰ্থাৎ আমাক পাঠটো নিশিকালে 3 নম্বৰ আমি তেওঁক সহায় কৰিব লাগিছিল অৰ্থাৎ আমি তেওঁক সহায় নকৰিলোঁ প্ৰথমতে আমি তিনিটা বাক্যই আমি লৈছোঁ বুজিবৰ কাৰণে যে সাবজেক্টে কিবা এটা কাম কৰিব লাগিছিল ল'ৰাজনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিছিল শিক্ষকগৰাকীয়ে আমাক পাঠটো শিকাব লাগিছিল আমি তেওঁক সহায় কৰিব লাগিছিল অৰ্থাৎ সাবজেক্টে কিবা এটা কাম কৰিব লাগিছিল যিটো নকৰিলে গতিকে এনেকুৱা যিমান বাক্য আছে যেনে মই আজি বজাৰলৈ যাব লাগিছিল তুমি ব্ৰেকফাষ্ট কৰিব লাগিছিল সিহঁতে ৰিস্কটো ল'ব লাগিছিল তেওঁ পৰীক্ষাত বহিব লাগিছিল এই ধৰণৰ বাক্যবোৰ আমি কেনেকৈ লিখিম সেইটো আমি এতিয়া শিকিম প্ৰথমতে আমি দিব লাগিব সাবজেক্ট মানে হৈছে কোনে কৰিব লাগিছিল এইটো বাক্যত সাবজেক্টে বুজাইছে কোনে কৰিব লাগিছিল এইটো হৈছে সাবজেক্ট কোনে কৰিব লাগিছিল এইটো হৈছে সাবজেক্ট ইয়াৰ পিছতে আমি দিব লাগিব শুড হ্যাভটো মন কৰিব এই সাবজেক্টটো সিঙ্গুলাৰ প্লুৰেল যিয়ে নহওক কিয় ইয়াতে শুড হ্যাভে হ'ব এইটো কিন্তু সালসলনি হ'ব নোৱাৰে সাবজেক্ট সিঙ্গুলাৰ প্লুৰেল যিয়ে নহওক কিয় ইয়াতে শুড হ্যাভে হ'ব ইয়াতে আপোনালোকে মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো ইউজ কৰিব লাগিব অৰ্থাৎ পাষ্ট পাৰ্টিচিপল প্ৰথম বাক্যটো মই লিখি দেখুৱাইছোঁ আপোনালোকক ল'ৰাজনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিছিল কেনেকৈ মই অনুবাদ কৰিম কোনে কৰিব লাগিছিল ল'ৰাজনে দ্য বয় ইয়াৰ পিছতে ফৰ্মুলা অনুসৰি শুড হ্যাভ আহিব দ্য বয় শুড হ্যাভ এইখিনি আমি ফৰ্মুলা অনুসৰি লিখিলোঁ এইবাৰ আমি মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি ইয়াতে ব্যৱহাৰ কৰিম এই বাক্যটোৰ মেইন ভাৰ্ব কোনটো ল'ৰাজনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিছিল কমপ্লিট কৰাটো হৈছে ইয়াতে মেইন ভাৰ্ব ইয়াতে আমি কমপ্লিটৰ থাৰ্ড ফৰ্ম কমপ্লিটেড দ্য বয় শুড হ্যাভ কমপ্লিটেড গ্ৰেজুৱেশ্যন এবাৰ আমি কৰোঁ দ্বিতীয় বাক্যটো শিক্ষকগৰাকীয়ে আমাক পাঠটো শিকাব লাগিছিল কোনে শিকাব লাগিছিল বা কোনে কৰিব লাগিছিল শিক্ষকগৰাকীয়ে দ্য টিচাৰ ফৰ্মুলা আহিব শুড হ্যাভ দ্য টিচাৰ শুড হ্যাভ এবাৰ আহিব মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম ইয়াতে হৈছে মেইন ভাৰ্ব শিক্ষকগৰাকীয়ে আমাক পাঠটো শিকাব লাগিছিল শিকোৱা হৈছে মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈছে টিচ টট ইয়াতে আমি টট দিব লাগিব দ্য টিচাৰ শুড হ্যাভ টট আমাক পাঠটো দ্য লেসন দ্য টিচাৰ শুড হ্যাভ টট আছ দ্য লেসন এবাৰ আমি আহোঁ তৃতীয় বাক্যটো আমি তেওঁক সহায় কৰিব লাগিছিল
কোনে সহায় কৰিব লাগিছিল আমি we তাৰপিছত আহিলে আমাৰ should have we should have আৰু মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম মেইন ভাৰ্ব হৈছে সহায় কৰা helped we should have helped him এইটো হৈ গ'ল গতিকে আশা কৰোঁ এই পাঠটো বুজি পালে আমি যেনেকৈ দিছোঁ যে কোনে কৰিব লাগিছিল should have তাৰপিছত থাৰ্ড ফৰ্ম বহিব ইয়াতে এতিয়া কেতিয়াবা কিছুমান বাক্যত আপোনালোকে দেখা পাব যে should have হৈ আকৌ হেডো বহিছে পিছফালে কেতিয়া হয় should have had সেইটো আমি এতিয়া ইয়াতে শিকিম should have had কেতিয়া হয় জনাৰ আগতে আমি এটা কথা জানিব লাগিব যে এই had যিটো আহিছে ইয়াতে এই হেডটো আহিছে এই থাৰ্ড ফৰ্মটো মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো এইটো হেড হৈ ইয়াতে বহিছে ইয়াতে বেলেগকৈ এটা থাৰ্ড ফৰ্ম আপুনি দিব নালাগে আৰু ইয়াৰ পিছত দেই কিয় নালাগে মই কৈ আছোঁ আগতে বাক্য কেইটামান ক'লে বুজাত সহায় হ'ব যেনে ইয়াতে আকৌ এটা চেম্পল বাক্য মই লৈছোঁ কাৰোবাৰ কিবা থাকিব লাগিছিল ইয়াতে কিন্তু মেইন ভাৱটো হৈছে কাৰোবাৰ কিবা থকা কথা বুজাইছে যেনে তাৰ এটা চাকৰি থাকিব লাগিছিল তেওঁলোকৰ কমন সেন্স থাকিব লাগিছিল তাৰ এটা চাকৰি থাকিব লাগিছিল তেওঁলোকৰ কমন সেন্স থাকিব লাগিছিল তোমাৰ আইডিয়া থাকিব লাগিছিল অৰ্থাৎ কাৰোবাৰ কিবা এটা বস্তু থাকিব লাগিছিল থকাৰ যিটো ইংলিছ কাৰোবাৰ কিবা থকা মানে হৈছে হেভ ইয়াৰে যিটো পাষ্ট টেন্স সেইটো হৈছে হেড আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে হেড মিন্স হেভ হেড এতিয়া ইয়াতে আমাৰ হেড বহিছে কেনেকৈ কাৰোবাৰ কিবা থাকিব লাগিছিল আচলতে এইটো ফৰ্মুলাকেই ফ'ল' কৰিছে কিন্তু মেইন ভাৰ্বটো যিহেতু ইয়াতে হেভ গতিকে তাৰ থাৰ্ড ফৰ্ম হেড হিচাপে ইয়াতে হেডেই বহিছে কেনেকৈ তাৰ এটা চাকৰি থাকিব লাগিছিল কোনে কৰিব লাগিছিল অৰ্থাৎ কাৰ থাকিব লাগিছিল হি একৰ্ডিং টু ফৰ্মুলা আমি শুড হেভ দিলোঁ ইয়াতে হি শুড হেভ এইবাৰ আমাৰ আহিলে মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম ইয়াত যিহেতু মেইন ভাৰ্বটো হেভ আমি থাৰ্ড ফৰ্ম হেড দিব লাগিব হি শুড হেভ হেড এটা চাকৰি হ'লে এ জব হি শুড হেভ হেড এ জব ইয়াতে আকৌ বেলেগকৈ থাৰ্ড ফৰ্ম দিব নালাগে এইখিনি চাইড হেড অলৰেডি থাৰ্ড ফৰ্ম বুজাইছে হি শুড হেভ হেড এ জব তেওঁলোকৰ কমন সেন্স থাকিব লাগিছিল দে শুড হেভ হেড কমন সেন্স তোমাৰ আইডিয়া থাকিব লাগিছিল ইউ শুড হেভ হেড আইডিয়া গতিকে ইয়াতে আমি গম পালোঁ যে কেতিয়া শুড হেভৰ পাছত আমি হেড দিম এইবাৰ আমি শিকিম শুড হেভ বিন কেতিয়া হয় শুড হেভ বিন শিকিবলৈ আমি বুজিব লাগিব যে বিনটো আহিল ক'ৰ পৰা বিনটো আহিছে বিৰ পৰা বি মানে হৈছে হোৱা বি ভাৰ্বৰ পাষ্ট ফৰ্ম হৈছে ৱাজ আৰু ৱেৰ আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে বিন গতিকে আল্টিমেটলি এই আমি যিটো পাঠ শিকি আছোঁ শুড হেভ বিন ছেইম পাঠৰ পৰাই শুড হেভ বিনে ছেইম পাঠৰ ফৰ্মুলাই ফ'ল' কৰিছে যেনে এটা চেম্পল বাক্য মই লৈছোঁ প্ৰথমতে ছাবজেক্টটো কিবা এটা হ'ব লাগিছিল এই বাক্যটো অলপ অসহজ লাগিছে চাগে শুনি অৰ্থটো চাগে বুজি পোৱা নাই কিন্তু আমি যেতিয়া উদাহৰণখিনি লিখিম বুজি পাম ছাবজেক্টটো কিবা এটা হ'ব লাগিছিল যেনে তেওঁ আমাৰ কেপ্টেইন হ'ব লাগিছিল
তাৰপিছত তুমি অলপ সাৱধান হ'ব লাগিছিল ছোৱালীজনী স্মাৰ্ট হ'ব লাগিছিল এই তিনিটা বাক্যতে মেইন ভাৰ্বটো হৈছে হোৱা হ'ব লাগিছিল এইটো মেইন ভাৰ্বটো হৈছে হোৱা হোৱাৰ যিটো ইংলিছ সেইটো হৈছে বি আৰু তাৰ পাষ্ট পাৰ্টিচিপল হৈছে বিন সেইকাৰণে আমি যিটো ফৰ্মুলা শিকি আছোঁ সেইটো ফ'ল' কৰি আমি লিখিম তেওঁ আমাৰ কেপ্টেইন হ'ব লাগিছিল কোন হ'ব লাগিছিল তেওঁ হি তাৰপিছত আমি জানো শুড হেভ আহিব হি শুড হেভ বিন আহিব থাৰ্ড ফৰ্ম আকৌ মই কৈছোঁ বিনৰ পাছত ইয়াতে বেলেগকৈ আৰু থাৰ্ড ফৰ্ম নালাগে এইখিনি জেগাত তো হি শুড হেভ বিন আমাৰ কেপ্টেইন হ'লে আৱাৰ কেপ্টেইন হি শুড হেভ বিন আৱাৰ কেপ্টেইন তুমি অলপ সাৱধান হ'ব লাগিছিল সেইটো কেনেকৈ লিখিম আমি কোনে হ'ব লাগিছিল তুমি ইউ শুড হেভটো বহিবই ফৰ্মুলা অনুসৰি হ'ব লাগিছিল আমি বিন দিম ইউ শুড হেভ বিন সাৱধান হ'লে কেয়াৰফুল তাৰপিছত আমি আহিলোঁ ছোৱালীজনী স্মাৰ্ট হ'ব লাগিছিল দ্য গাৰ্ল শুড হেভ বিন স্মাৰ্ট দ্য গাৰ্ল শুড হেভ বিন স্মাৰ্ট আমি বুজি পালোঁ আজি আমি শুড হেভ ডিউটি ইয়াতে কেতিয়া হেড দিম কেতিয়া বিন দিম লগতে কেতিয়া অন্যান্য থাৰ্ড ফৰ্মবিলাক বহিব গতিকে আশা কৰোঁ আপোনালোকৰ যিটো কনফিউজন আছিলে এইটো ক্ষেত্ৰত সেইটো দূৰ কৰিব পাৰিব এই ভিডিঅ'টোৱে যদি বুজি নাপায় আমাক অনুগ্ৰহ কৰি জনাব আমি হয়তো আৰু পৰৱৰ্তী ভিডিঅ'ত বেছি ভালদৰে বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু এটা অন্য কথা এগৰাকী ছাত্ৰ এবাৰ সুধিছিলে মোক যে শুড হেভ কেতিয়া হয় শুড হেভ কেতিয়া হয় অকল শুড হেভ ইয়াত থাৰ্ড ফৰ্ম নাথাকে তেতিয়া অকল শুড হেভ কেতিয়া হয় জানিবৰ কাৰণে জানিব লাগিব আমি শুড কেতিয়া হয় শুড কেতিয়া হয় যেতিয়া পৰামৰ্শ দিয়া বুজোৱা হয় কাৰোবাক পৰামৰ্শ দিলে শুড ব্যৱহাৰ কৰা হয় শুডৰ বিষয়ে ভালদৰে এটা ভিডিঅ' আমি বনাম পৰৱৰ্তী দিনত আপোনালোকে চাব পাৰিব সদ্যহতে শুড হেভৰ কথাটো মই সংক্ষেপে আজি কৈ থৈ দিছোঁ সেইটো হৈছে যেতিয়া আমি ক'ম যে কাৰোবাৰ কিবা থকা উচিত কাৰোবাক পৰামৰ্শ দিলে সাধাৰণতে আমি শুড ব্যৱহাৰ কৰোঁ যেতিয়া আমি ক'ম যে তোমাৰ গ্ৰেজুৱেশ্যন থকা উচিত ইউ কাৰ থকা উচিত তোমাৰ ইউ শুড কাৰোবাৰ কিবা থকা মানে হৈছে হেভ ইউ শুড হেভ গ্ৰেজুৱেশ্যন চ' আমি আগত যিটো পাঠ পঢ়িলোঁ আমি পাঠটো ইয়াত আমি শিকিছিলোঁ যে ইউ শুড হেভ হেড গ্ৰেজুৱেশ্যন এই দুইটা বাক্যৰ পাৰ্থক্য কি ইউ শুড হেভ গ্ৰেজুৱেশ্যন আৰু ইউ শুড হেভ হেড গ্ৰেজুৱেশ্যন ইউ শুড হেভ গ্ৰেজুৱেশ্যন মানে হৈছে তোমাৰ গ্ৰেজুৱেশ্যন থকা উচিত কিন্তু ইউ শুড হেভ হেড গ্ৰেজুৱেশ্যন ইয়াত যে হেডটো যে আহি গ'ল ইয়াতে এইকাৰণে বাক্যটোৰ অৰ্থটো অলপ সলনি হ'ব ইউ শুড হেভ হেড গ্ৰেজুৱেশ্যন মানে হৈছে তোমাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিছিল তোমাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিছিল গতিকে আমি আজি আপোনালোকক শুড হেভ বিষয়ে শুড হেভ সম্পৰ্কত অকণমান কনফিউজন দূৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অতদিন বহুত উৎসাহ পাই আহি আছোঁ আপোনালোকৰ পৰা আৰু উৎসাহ পালে হয়তো আমি সমাগত দিনসমূহত নতুন নতুন ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ আমি আনিব চেষ্টা কৰিম আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত গৈ কিবা ডিমাণ্ড থাকিলে আপোনালোকৰ যে আমাক এইটো বিষয়ে লাগে বা আমি এইটো বস্তু শিকিব বিচাৰিছোঁ আমাক
জনাব পাৰে, বিনা দ্বিধাই জনাব। আমি সোনকালে আপোনালোকক লগ পাম হয়তো অহা সপ্তাহত। আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ।